আপোনালোকৰ ইউটিউব চেনেল আছে নেকি? যদি আছে কেতিয়াবা চেক কৰি পাইছেনে ইউটিউব চেনেলটোত কপিৰাইট আহিছে নেকি বা কপিৰাইট ষ্ট্ৰাইক পৰিছে নেকি? যদি নাই পোৱা তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চালে গম পাব কেনেধৰণে কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট কেনেধৰণে চেক কৰি চাব পাৰি। আৰু কেতিয়াবা বেলেগৰ ভিডিঅ' আপলোড কৰিছে নেকি ইউটিউবত? যদি আপলোড কৰিছে তেতিয়াহ'লেও কপিৰাইট ষ্ট্ৰাইক পৰিব পাৰে আৰু সেইকাৰণে মাজে মাজে চেক কৰি চাই থকাটো দৰকাৰ। আৰু কেতিয়াবা নিজৰ ব্লগৰ ভিডিঅ'টো আহি যাব পাৰে কপিৰাইট, কিবা মিউজিক বা বেলেগ কিবা ধৰণৰ কাৰণত যদি আহি যায় কেনেধৰণে চেক কৰি চাব পাৰিব বা কেনেধৰণে চেক কৰিব পাৰি, মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব কেনেধৰণে কপিৰাইট ষ্ট্ৰাইক পৰে বা কেনেধৰণে চেক কৰি চাব পাৰি। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব কিন্তু স্কিপ নকৰাকৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাই দিব। এনেধৰণৰ ভিডিঅ' আপোনালোকে আগলৈকো পাই থাকিবলৈ তেতিয়াহে সক্ষম হ'ব যদি মোৰ এই ছাবস্ক্ৰাইব কৰি থয় বা বেল আইকনটো দবাই থয়। আৰু আহকচোন তেতিয়াহ'লে আমি আগবাঢ়ো, কেনেধৰণেনো কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট কেনেধৰণে আহে, আমি কেনেদৰে চেক কৰি চাব পাৰোঁ, সকলোৰে সুবিধা হোৱাকৈ মই এই ভিডিঅ'টো বনাইছোঁ। ভাবিছোঁ আপোনালোকে মনোযোগেৰে শুনি যাব। ফাৰ্ষ্টতে আপোনালোকে মোবাইলৰ স্ক্ৰীনত যাব, স্ক্ৰীনত গৈ ক্ৰমত যাব। ক্ৰমত যোৱাৰ পাছত আপোনালোকে চাৰ্চ কৰিব youtube.com, ভালদৰে লিখিব youtube.com। youtube.com লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত youtube.com লিখি হোৱাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেধৰণৰ আপোনালোকৰ পেজ এটা খোল খাব। ছাইডত দেখিছে আপোনালোকে সোঁফালে ছাইডত দেখিব একেবাৰে তলত ডেস্কটপ ছাইডৰ সেই বক্সটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। চাব আপোনাৰ ছাইডত একেবাৰে সোঁফালে চাওক আপোনাৰ নিজৰ ইউটিউব চেনেলৰ এই লগ'টো ওলাই গৈছে আৰু সেইয়া জুম কৰি চাওক লগত আছে ভিউ ইয়ৰ চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব আপোনাৰ নিজৰ চেনেলটো ইয়াত আহি গৈছে। আপোনালোকে কি কি ভিডিঅ' দিছে সকলোবিলাক এনেধৰণে আহি যাব। তাৰপিছত চাব আপোনালোকে ইয়াত কাষ্টমাইজত গৈ ক্লিক কৰিব। কাষ্টমাইজত ক্লিক কৰাৰ পিছত আকৌ এনেধৰণৰ পেজ এটা খোল খাব। এনেধৰণৰ পেজ খোল খোৱাৰ পাছত আপোনালোকে একেবাৰে জুম কৰি চাওক মোৰ চেনেলটো চাব 3 ডট লাইন আছে, 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক হোৱাৰ পাছত জুম কৰি চাওক একেবাৰে শেষৰ ফালে আছে ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পাছত আকৌ এনেধৰণৰ এটা পেজ খোল খাব। এনেধৰণৰ পেজ খোল খোৱাৰ পাছত দেখিছে নহয় আপোনালোকে, এনেধৰণে পেজ খোল খোৱাৰ পাছত চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত দেখিব ইয়াত তিনিটা ওপৰত দেখিছে ফিউচাৰ ইলিজিবিলিটিত ক্লিক কৰিব। ক্লিক হোৱাৰ পাছত 1 নম্বৰত দেখিছে এনাবুল বুলি লিখা আছে। এই তিনিটা জেগাত গ্ৰীণ কালাৰৰ ওপৰটোত ক্লিক কৰিব। ওপৰটোত ক্লিক কৰিলে চাব আপোনাৰ এনেকৈ গ্ৰীণ হৈ ৰাইট চিন ওলাব এনেধৰণৰ ৰিকুৱাৰমেণ্ট চেনেল ইজ ফ্ৰী ফৰ এক্টিভ কমিউনিটি গাইডলাইন ষ্টেক। এনেধৰণৰ যদি গ্ৰীণ কালাৰৰ ৰাইট চিন আহে তেতিয়াহ'লে চাব আপোনাৰ চেনেলটো ছেভ হৈ আছে বা আপোনাৰ চেনেলটোত কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক পৰা নাই আৰু আপোনালোকে এনেধৰণে চেক কৰি চাব পাৰিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।